চীনৰ পৰা ওলালে কৰোনা ভাইৰাছ গোটেই পৃথিৱীত লগালে হাহাকাৰ চীনৰ পৰা ওলালে কৰোনা ভাইৰাছ এই চীনৰ পৰা ওলালে কৰোনা ভাইৰাছ বজাৰত বন্ধ পচা গেলা মাছ এজনক দেখি আনজনো সাৱধান পৰিষ্কাৰ হোৱাটো এই ৰোগৰ সমাধান আজি ভাৰত বন্ধ কালি অসম বন্ধ পৰহিও বন্ধ বিশ্বজুৰি পঢ়ি আছে ভগৱানৰ মন্ত্ৰ কৰোনা বেমাৰত হাস্পাতাল ভৰ্তি কৰোনা ৰোগ হ'ল কাহ আৰু চৰ্দি এইবোৰ যদি তোমাৰ মাজত পোৱা যোৱা আজিয়ে যোৱা হাস্পাতালত গৈ তুমি চেকআপ কৰি লোৱা বাই চেকআপ কৰি লোৱা ডোন্ট টাচ তোৰ গাত আছে চাগে কৰোনা ভাইৰাছ কৰোনাত আক্ৰান্ত গোটেই পৃথিৱী যা তাহা নাযাবি মাছ মাংস নাখাবি এনি টাইম মাস্ক মুখত লগাই ৰাখিবি জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাবি এইবোৰ নিয়ম মানি চল বাই নহ'লে বাচিবলৈ কোনো উপায় নাই বাই কোনো উপায় নাই কোনে আজি বুজিব দুখীয়াৰ কষ্ট চাৰিওফালে মানুহবোৰ কুকৰ্মত ব্যস্ত সূৰ্য উদয় হৈ যায় আকৌ অস্ত তথাপিও নকমে দুখীয়াৰ কষ্ট এচি ৰুমত বহি মাৰি আছ লেকচাৰ দেশত নাই নিবনুৱা কৰি আছ প্ৰচাৰ বাহিৰত ওলাইছা কিমান চলে হাহাকাৰ এই যে এইবোৰ নিবনুৱা বিচাৰি যদি নোপোৱা গাঁৱে গাঁৱে ঘূৰি চোৱা কিমান আছে নিবনুৱা গোটেই দিনটো কষ্ট কৰি 400 টকা পায় সেই টকা আকৌ দালালবোৰে লুটি খায় দুখীয়াৰ চকুৰ পানী দৌৱে বৈ যায় আমি দুখীয়াবোৰ হৈ আছো নিৰুপায় শিক্ষাৰ পোহৰ নেকি ঘৰে ঘৰে জ্বলিব যিহঁতৰ ঘৰ নাই কেনেকে পঢ়িব চাবলে মানুহ আছে মাতিবলে মানুহ নাই দুখীয়াৰ দুখ দেখি চব চালা মজা পায় বাপেকৰ টকা পাই দেখাই আছো এটিটিউড কালি হয়তো না তাকে হৈ যাবতো তাৰ ফিউজ আমি দুখীয়াবোৰ হৈ আছো কনফিউজ টকাৰ জোৰত কাঢ়ি ললি দুখীয়াৰ স্বাৰ্থ টকাৰ জোৰত কাঢ়ি নিলি দুখীয়াৰ স্বপ্ন কেনেকে দিবি জবাব দুখীয়া মানুহবোৰক এদিন নহয় এদিন তয়ো যাবি মাটিৰ তলত টকা নাই পকেটত চাৰিওফালে অন্ধ টকা আছে পকেটত কৰি আছ ৰাজত্ব আইন যদি সমান নহয় কি আছে অৰ্থ দুখীয়া অনাহাৰ চবৰ মুখ বন্ধ খাই আছ লুটি ফুটি চকুত নাই ৰক্ত মুখোজ পিন্ধা ভদ্ৰ লোক চৰিত্ৰটো নষ্ট ইলেকশন আহিলে ইটো দিম হিটো দিম জিকাৰ পাছত বকি আছ হিন্দু আৰু মুছলিম 5 বছৰ গুচি গ'ল দিল্লী কেলা ঘূৰা দিম এটকা দুটকা কৈ দুখীয়ে কৰে সঞ্চাৰ সেই টকা মাৰি খাইছ নাই কোনো বিচাৰ লুকাই মাৰি খাইছ চাউল আৰু দালি আজি হয়তো মজা পাইছ বুজিবি কালি সময় তাকোতে ল কেলা চম্বালি নহ'লে ওপৰলৈ দিব তোক কালি কোনে আজি বুজিব দুখীয়াৰ কষ্ট চাৰিওফালে মানুহবোৰ কুকৰ্মত ব্যস্ত সূৰ্য উদয় হৈ যায় আকৌ অস্ত তথাপিও নকমে দুখীয়াৰ কষ্ট এচি ৰুমত বহি মাৰি আছ লেকচাৰ দেশত নাই নিবনুৱা কৰি আছ প্ৰচাৰ বাহিৰত ওলাইছা কিমান চলে হাহাকাৰ এই যে এইবোৰ নিবনুৱা বিচাৰি যদি নোপোৱা গাঁৱে গাঁৱে ঘূৰি চোৱা কিমান আছে নিবনুৱা গোটেই দিনটো কষ্ট কৰি 400 টকা পায় সেই টকা আকৌ দালালবোৰে লুটি খায় দুখীয়াৰ চকুৰ পানী দৌৱে বৈ যায় আমি দুখীয়াবোৰ হৈ আছো নিৰুপায় শিক্ষাৰ পোহৰ নেকি ঘৰে ঘৰে জ্বলিব যিহঁতৰ ঘৰ নাই কেনেকে পঢ়িব চাবলে মানুহ আছে মাতিবলে মানুহ নাই দুখীয়াৰ দুখ দেখি চব চালা মজা পায় বাপেকৰ টকা পাই দেখাই আছো এটিটিউড কালি হয়তো না তাকে হৈ যাবতো তাৰ ফিউজ আমি দুখীয়াবোৰ হৈ আছো কনফিউজ দুখীয়াৰ তেজ কোৱা দালালবোৰ শুনতহঁতে টকাৰ জোৰত কাঢ়ি ললি দুখীয়াৰ স্বাৰ্থ টকাৰ জোৰত কাঢ়ি নিলি দুখীয়াৰ স্বপ্ন কেনেকে দিবি জবাব দুখীয়া মানুহবোৰক এদিন নহয় এদিন তয়ো যাবি মাটিৰ তলত টকা নাই পকেটত চাৰিওফালে অন্ধ টকা আছে পকেটত কৰি আছ ৰাজত্ব আইন যদি সমান নহয় কি আছে অৰ্থ দুখীয়া অনাহাৰ চবৰ মুখ বন্ধ খাই আছ লুটি ফুটি চকুত নাই ৰক্ত মুখোজ পিন্ধা ভদ্ৰ লোক চৰিত্ৰটো নষ্ট ইলেকশন আহিলে ইটো দিম হিটো দিম জিকাৰ পাছত বকি আছ হিন্দু আৰু মুছলিম 5 বছৰ গুচি গ'ল দিল্লী কেলা ঘূৰা দিম কি কৈছা ব্ৰ
এটকা দুটকাকৈ দুখীয়ে কৰে সঞ্চাৰ সেই টকা মাৰি খাইছ নাই কোনো বিচাৰ লুকাই লুকাই মাৰি খাইছ চাউল আৰু দালি আজি হয়তো মজা পাইছ বুজিবি কালি সময় থাকোতে ল কেলা চম্বালি নহলে ওপৰলে দিব তোক কালি জ্বলন্ত জুই ঠেলি